নমস্কাৰ মই ৰিজু শৰ্মা ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকক বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু মই বিহুৰ ব্লগ বনাইছোঁ আপোনালোকে চাব মোৰ ভিডিঅ'টো আৰু জনাবক ভাল লাগিছে বিহু আহিছে পিঠাগুৰি খুন্দিছোঁ ইয়া ৰাইজসকল আপোনালোকে চকে দেখিছে নাই মিক্সিত পিচিছোঁ এয়া নিকিতা শৰ্মায়ে পিচি আছে বৰ্তমান চাই লওক দেই আপোনালোকে গাইজ আমাৰ বিহু বুলি এনেকৈ মিক্সিত পিচি পিঠা বনাই আছে আমাৰ মিক্সিতে বনাই আৰু আমাৰ ঢেঁকী নাই যে মই হেল্প কৰি আছোঁ এইবিলাক চহৰৰ মানুহৰ চহৰৰ মানুহ এয়া চাওক আপোনালোকে মই পিঠা বনাইছোঁ দেখুৱাব লাগে চাহ পেলাই হেৰি কৰিছোঁ এই গাইছ আমাৰ মায়ে এতিয়া হেৰি কৰিছে নাৰিকল কাটি আছে আপোনালোকক মই আজি ভাল বস্তু এটা দেখাম এনেকৈ ৰুকনিত মানে হেৰি কৰিলে মানে কি কয় আৰু এই নাৰিকল ৰুকিলে বহুত টাইম লাগে আপোনালোকক মই আজি ইজি তৰিকা এটা দেখুৱাম আপোনালোকে পটককৈ চাই ল'ব ৰ'ব এয়া মই মা ওচৰলৈ আহিছোঁ মই কি কৰিছে দেখুৱাবলৈ এয়া হৈছেগৈ ইমানকেইটা গাইছ ভাল আছে ভাল ভুকীয়া পিঠা আৰু ভুকীয়া পিঠা বুলি কয় ৰাইজসকল আমাৰ নিকিতা শৰ্মাক কওঁ সুধিবা আৰু কি পিঠা মোক সুধিব এইটো কি পিঠা বুলি কয় এইটো ভুকীয়া পিঠা বুলি কয় নিকিতা শৰ্মা মইহে জানো এইবিলাক কথা এলা মোক সুধিব দেই চিনি পাম এইকেইটা বনাই হৈছে গৰম হৈ খাইছোঁ মই আপোনালোকক টেষ্ট কৰিব ক'ম এইটো বহুত টেষ্টি হৈছে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ চাই থাকিব এয়া আমাৰ মালপোৱা এইখিনি মানে এনেই অকণমান এইখিনি ইয়াত থৈ দিছে আৰু এইখিনি ইয়াত এক্সট্ৰাকৈ থৈছে আৰু এইখিনি লাড্ডু হেয়াৰ ষ্টাইল বেলেগ হৈ গৈছে এতিয়া ভাত খাই লওঁ পিছত লগ পাইছোঁ কাইলৈ লগ পাইছোঁ এদিন আমি জুই খুৱাই আছোঁ এনেকৈ তাৰপিছত এয়া আমাৰ মা বহি আছে এয়া আমাৰ বৌ বহি আছে বৌ একেবাৰে চুট লগাই ষ্টাইলত আহিছে আজি একেবাৰে তাৰপিছত এয়া আমি জুই খুৱাই আছোঁ আমি বহি আছোঁ এতিয়া আয়োজন কি কৰিছে আপুনি বাইদেউ মাংস মাছ তাৰপিছত কবি আলু ভাজিম দালি বনাম চালাড হ'ব চেলাড এখন হ'ব সেয়াই চাই থাকিব ভিডিঅ'টো এয়া আমি মাংস পুৰিতে খাই আছোঁ এয়া আমাৰ মাংস বনাই আছে পূৰা মই খালোঁ পূৰা এয়া আমাৰ মাছ বনাইছে গাইজ মই আজি এনেকুৱা পাৰ্চেল এটা আনিছোঁ এইটোক আজি মই অপেনিং কৰি পুৰৈযোৰ আনিছোঁ মানে ব্লেক কালাৰো হয় আৰু হোৱাইট হেৰি ষ্টাইল আছে এইযোৰ আনিছোঁ মই